বাপতিসাহোন অসমীয়াৰ ৰঙালী বিহু যিহেতু আজি ৰাতিপুৱা ব্যস্ততাৰে অন্ত নাই। এয়া মাহ হালধি যোগাৰ কৰি লৈছোঁ। এয়া মাহখিনি কালি ৰাতিয়ে তিয়াই থোৱা আছিলে। এতিয়া এয়া মাহখিনি পিচিব লাগিব। গৰুক যিহেতু গা ধুৱাব লাগিব আজি, এয়া হালধি মাহ হালধি পিচি পেলাই গৰুক নোৱাব লাগিব। গৰুৰ লগতে ছাগলীকো নোৱাব লাগিব। আমাৰ যিহেতু ছাগলীও আছে, মাহ হালধিৰে আজি গৰুক নোৱাব লাগিব। এয়া পিচি লওঁ এতিয়া। ধুনীয়াকৈ পিছাৰ পিছত গৰুক আৰু ছাগলীক দুয়োকে ধুনীয়াকৈ নোৱাব লাগিব। নোৱাই পেলাই গা ধুৱাব লাগিব। মাহ হালধিখিনি ভালকৈ যোগাৰ কৰি লওঁগৈ এতিয়া পিচিবৰ কাৰণে। তাৰপিছত আকৌ চাদ আহিলে নহয়। গৰুক জানো চাদ দিব নালাগিব। এয়া চাওক, চাদডাল কিমান ধুনীয়া লাগিছে। ধুনীয়াকৈ কাটি কৰি চাদডাল বনোৱা হ'ল ৰাতিপুৱাতে। গা ধোৱাৰ পিছত যিহেতু লাও খা বেঙেনা খা সেই বছৰে বছৰে বাঢ়ি যায়, এনেকৈ গাই পেলাইতো চাদ মাৰিব লাগিব। এয়া চাদডাল দেউতাই ধুনীয়াকৈ কাটি দিছে, মই বনাইছোঁ। কেনেকুৱা লাগিছে জনাব। তিনডলীয়া চাদ বনোৱা হৈছে এইবাৰ। তাৰ মাজতে গৰুক গা চা ধুৱাই নিজেও গা ধুৱাই আহিলোঁ। ছোৱালীজনী আকৌ বিহু নাচিব লাগে। এয়া চাওক, ছোৱালীজনী সজাই দিছোঁ কি ধুনীয়াকৈ। তাই বিহু নাচিবলৈ হেৰি কৰিছে, পিন্ধিছে, গামোচাকে পিন্ধাই দিছে। গাম খাওঁ বুলি কোৱা। তাই বোলে বিহু মাৰিবলৈ যায়। নৈ পানী বাঢ়িলে কি ধুনীয়াকৈ নাচিছে আমাৰ কলমজনীয়ে। কুলিটিয়ে লগালে আজি যিহেতু গৰু বিহু, গৰুকতো পিঠা নিদিলে নহ'ব। এয়া চাওক, গৰুৰ কাৰণে পিঠা যোগাৰ কৰিছোঁ। এয়া ঘৰতে আজি যিহেতু ঢেঁকী মাৰিব নাপায় বিহুৰ দিনা, সেইটো কাৰণে চাউল তিয়াই লৈছিলোঁ। তিয়াই পেলাই পটাতে পিচি দিছোঁ। গৰুক যিহেতু পিঠা খুৱাবই লাগিব, তেওঁলোকৰে যিহেতু বিহু আজি। এয়া তাই আকৌ আমাৰ ছোৱালীয়েহে পিচিবলৈ লাগিলে। এয়া পিঠা খুৱাবলৈ আনিছোঁ গৰুক এতিয়া। আজি গৰু বিহু নহয়, পিঠা খুৱাই লওঁ। এই আনিছোঁ দেই পিঠা খোৱা। তাৰপিছত আকৌ ৰাতিলৈ দেউতাই এয়া নাহৰ পাতৰ, এইটো এটা পৰম্পৰা, নাহৰ পাত দিব লাগে। আজি নাহৰ পাতত মন্ত্ৰ লিখিব লাগে। এয়া মন্ত্ৰ দিয়া।